হাই এভৰিৱান, গুড আফটাৰনুন। চিম্পুল আছামিজ ব্লগ ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ফাৰ্মত এইটো বিষয়ে জানিব আহিছোঁ যে তামোল গছৰ বিষয়ে। তামোল গছ সোনকালে ফল আৰু ফুল দিবলৈ আৰু গছখন মানে মোটা হ'বলৈ কি কৰিব লাগিব, তাৰ কাৰণে মই ফাৰ্মত আহিছোঁ। দাদাজনক সুধিব, সি তামোলৰ বিষয়ে জানে। তো মই তামোল গছ দেখুৱাইছোঁ বাৰু, মানে সোনকালে ফল লাগিছে আৰু ইফালে মানে ফল হৈ গৈছে ফুলৰ পৰা। তো মই দেখুৱাইছোঁ তামোল গছখন কেনেকুৱা। তো বন্ধুসকল, এয়া চাবলৈ পাইছে গছখন কিমান মোটা, গুৰিটো ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক কিমান মোটা। তো এয়া মানে কম দিনৰ ভিতৰতে মানে আপোনাৰ তামোলৰ ফুল দিছে। এয়া বেছি দিন হোৱা নাই, মানে আপোনাৰ কেইবছৰমান হ'ব। মানে দাদাজনক মানে সি ভালকৈ জানে, পৰামৰ্শ লৈ তাৰ পৰা সুধিব লাগিব। তো বলক, দাদাজনে মানে তামোল গছৰ বিষয়ে জানে। তো এয়া দাদাজনক সুধিছোঁ, এই গছকেইটা কি হৈছে দাদা? গছকেইটা মানে এইকেইটা যতন নকৰাৰ কাৰণে এনেকুৱা হৈছে গছকেইটা। হয় নেকি? হয়। গুৰিটো ইমান হেৰি নহয় যে, মোটা নহয় মানে চাফা কৰা নাইতো, চাফা তাফা কৰা নাই, সাৰ গোবৰ দিয়া নাই, সেইকাৰণে এনেকুৱা হৈছে। গুৰিটো বাৰু এনে মোটা হৈছে অলপ, হয়, কিন্তু লগোৱা হোৱা নাই। এইটো এবাৰেই মানে জেগাত লগা হ'ল এইটো। হয়। তাৰপিছত যতন চতন কৰা নাই, গাবিলাক চাফা কৰা নাই, সেইকাৰণে এনেকুৱা হৈ গৈছে, পাতবিলাক মৰি মৰি গৈছে। তো আহকচোন, মই আপোনাক দেখুৱাইছোঁ যে এনেকুৱা মানে কম দিনৰ ভিতৰতে তামোল ফুল দিয়া আৰু গছখন মোটা হ'লে কি কৰিব লাগে ইয়াত? এইটো মানে হেৰি কৰিব লাগিব, এই গছখন মানে মোটা কৰিব হ'লে হয়, মানে পানী চানীৰ প্ৰয়োজন হয়। হয়, সাৰ দিব লাগে অলপ। হয়, এনেকুৱা ৰিং কৰি সাৰ দিব লাগে। সাৰ দিব লাগে 1 ফুট দূৰত। হয়, পুলিটো যেতিয়া সৰু থাকে অলপ 5-6 ফুট যেতিয়া হয়, হয়, তেতিয়া অলপ আঁতৰত সাৰ দিব লাগে, হয়, ৰিং কৰি কেনে। হয়, দি কেনে দিয়াৰ পিছত মানে পানী চানী দিলে হয়, গছটো মোটা হ'ব। হয়, আৰু যেতিয়া মানে পুলিটো লৰোৱা হ'ব, তাৰ পৰা 6 মাহৰ মূৰে মূৰে 2-3বাৰকৈ লৰাব লাগিব, তেতিয়া গুৰিটো মোটা হ'ব। মোটা হয়। মোটা হোৱাৰ পিছত আমি লগাব পাৰে ইয়াত। তো এইকেইটা এতিয়া মোটা হ'ব নাই? এতিয়া এইকেইটা হ'ব, এইকেইটা হ'ব বাৰু। এইকেইটা মোটা হ'ব। তো এইকেইটা মোটা হ'বলৈ কি কৰিব লাগিব এতিয়া? মোটা হ'বলৈ এতিয়াও কৰা যাব মোটা। এয়া পুলিটো মোটাই আছে, কিন্তু এতিয়া মোটাও কৰিব পৰা যাব। না, আৰু মোটা কৰিব হ'লে সোনকালে লগাব পৰা, সোনকালে ফল দিব পৰা হ'লে কি কৰিব লাগিব? তো এইটো ইয়াৰ পৰা বেলেগ জেগাত লগালে হয়, তো কেইদিন পিছতে মোটা হৈ যাব। এইটো 2-3বাৰ লৰাব লাগিব, হয়, তেনেকৈ মোটা হ'ব লাহে লাহে। আৰু সাৰ চাৰ অলপ দিব লাগিব। হয়। ইয়াত মানে যতন হোৱা নাইতো, এইকাৰণে এনেকুৱা হৈছে। তো আৰু এই সোনকালে পুলিকেইটা ডাঙৰ হোৱা আগৰ পুলিকেইটা কোনফালে আছে? আগৰ পুলিখিনি এইখিনি আছে, ব'লা দেখুৱাওঁ। তো বন্ধুসকল, এয়া বাগান চাবলৈ পাইছে তামোলৰ। তো ইয়াৰ মাজে মাজে আপোনাৰ ৰহৰৰ গছ দিছে। এইকেইটা ৰহৰ বাৰু গুটি হ'ল, ইয়াৰ কাটিলে। তাৰপিছত আপোনাৰ এই দাদাজনে কৈছিলে যে মানে তামোল গছ কেনেকুৱা, মানে গছটো গুৰিটো মোটা আৰু এই সোনকালে ফুল দিবলৈ হ'লে কি কৰিব লাগে, আৰু গুৰিটো কিমান মোটা মোটা হয়। কিছুমানত যে বতাহ বৰষুণত ভাঙি যায়, সেইকেইটা যত্ন নকৰাৰ কাৰণে। তো গুৰিখিনিক চাওক কেনেকুৱা, কিমান মোটা মোটা। বেছি দিন হোৱা নাই বাৰু এইকেইটা লগোৱা। তো বলক, দাদাৰ পৰা মুখৰ পৰা শুনো। আৰু যিকেইটা দেখুৱাইছিলোঁ সেইকেইটা ইমান এটা যত্ন কৰা নাছিলে সেইকেইটা, আৰু আগৰখিনি দেখুৱাইছিলোঁ সেইকেইটা মানে গছ সেইকেইটা হৈ গৈছে দিন, মানে তথাপি যত্ন নকৰিলে ইমান দিন মানে ইমান সোনকালে ফুল পোৱা বা আৰু গুৰিটো মস্ত হোৱা ইমান সম্ভৱ নহয়। তো দাদাজনে কেনেকৈ যত্ন কৰিছে, বলক ইয়াৰ পৰা কিছুমান কথা জানো। তো এয়া চাবলৈ পাইছে গছৰ গুৰিটো কিমান মোটা। ইয়াৰ কেইবাৰ নচুৱাইছে, এঠাইৰ পৰা আন ঠাইলৈ বোলে নচুৱাব লাগে, মানে সৰু থাকোঁতে পুলিকেইটা, তেতিয়া গুৰিটো মানে মোটা হয়। ইয়াত চাবলৈ পাইছে, ইয়াৰ বেছি দিনৰ পুলি নহয়। ইয়াত আকৌ সাৰ দিব লাগে, ইয়াত চাবলৈ পাইছে। ইয়াত কিমান ধুনীয়া চেহেৰা, মানে গছকেইটা যদি সাৰ চাৰ পায় ধুনীয়াকৈ, মানে জৈৱিক সাৰৰ যদি ফেচিলিটি পায় তেনেহ'লে গছটো সেউজীয়া হৈ উঠিব। এতিয়া পানী পাইছে বাৰু, আৰু কেইদিনমান পিছত আকৌ পুলি লগাব পাৰিব আপোনালোকে। তো পুলি কিমান ডাঙৰত লগাব পাৰি, কিমান ডাঙৰ হ'লে? এইটো পুলি 2-3বাৰ লৰোৱা পুলি হ'ব লাগিব, হয়, তেতিয়া লগাব পৰা। অঁ, এনেকৈ মোটা হ'ব লাগিব গুৰিটো অলপ, তাতে অলপ মোটা হ'ব লাগিব, ওখ হ'ব লাগিব। কমৰটো 8 ফুট 6 ফুট হ'ব লাগিব, হাতটো ওখটো। আৰু এই যোনকেইটা পুলি যে লৰচৰ কৰা নহয়, সেইকেইটাতো মৰি যায়। সেইকেইটা কিছুমান মৰি যায়, কিছুমান বাচি থাকে। আৰু এনেকৈ থাকিব, মিহিকৈ থাকিব, ইমান মোটা নহ'ব। যিমান লৰোৱা হ'ব ইমান মোটা হ'ব, হয়, গপচ হ'ব গছটো, আৰু সৰুতে ফুল আহিব, গছটো নাভাঙিব হাৱা দিলে। হয়, এইটো চিষ্টেমত কৰা হৈছে। এইটো মোৰ 2-1.5 বছৰ হৈছে এইটো লগোৱা। 1.5 বছৰ? হয়, 1.5 বছৰ হৈছে। মানে তামোল গছ এটা মানে কিমান দিনত মানে ফল পাব পাৰি? ফুল এইটো ফুল খাবলৈ হ'লে 6 বছৰত পাই যাবা। 6 বছৰত? 6 বছৰত।
কিমান ওখ হ'ব, কেইফুটমান হ'ব? 8 ফুট 10 ফুট হ'ব। 8 ফুট 10 ফুট। কাঠটো আৰু গুৰিটো মোটাটো কিমান? ইমানটোমান হ'ব। ইমানটোমান এই অথনি চাইছিলোঁ সেইটো এইটো কিমান দিন হৈছে? এইটো তোমাৰ হৈছে 7 বছৰ হ'ব। 7 বছৰ চলি আছে। 7 বছৰ। 2 বছৰৰ পৰা ফল দি আছে। এইটো 2 বছৰৰ পৰা ফল দি আছে। ঠিক আছে। তো দাদা এই তামোল গছখন মানে যদি তামোল সৰু সৰু লাগি আছে, মানে ফল লাগি আছে, সৰু সৰু তামোল হৈ আছে, বাকলিটো ডাঁত আৰু ভিতৰত তামোলটো যদি মানে কমকৈ ওলাইছে, তেতিয়া কি কৰিব লাগিব? এইটো তাৰ কাৰণে ব্যৱস্থা এটা আছে। হয়। এইটো ৰিং কৰিব লাগিব গছটো গুৰিত। ৰিং মানে কেনেকুৱা ৰিং? এনেকুৱা গাঁত খান্দিব লাগিব। হয়। হয়। 1 ফুট 1.5 ফুট আঁতৰত 1.5 ফুট খান্দিব লাগিব। কিমানটো দ কৰিব লাগিব? বেছি নালাগে, 6 ইঞ্চিমান কৰিলে হ'ল। 6 ইঞ্চিমান। সৰু পুলি আছে যদি 6 ইঞ্চি কৰিলে হ'ল। হয়। ডাঙৰ পুলি আছে 1 ফুটমান লাগিব। হয়। আৰু 2 ফুট বা 2 ফুট লাগিব চাৰিওফালে। হয়। এনেকৈ কৰি দিলে পানী দি থাকিলে তাত হয়। ফলটো ডাঙৰ হৈ যাব। সৰুৰ পৰা ডাঙৰ আহি যাব লাহে লাহে। আৰু গোবৰ চোবৰ দিব লাগিব অলপ। হয়। তাৰপিছত বালি মাটি য'ত থাকে, হয়। বালি মাটিত পানী দিব নালাগে ইমান। নালাগে। বৰষুণ আহিলেও পানী নৰখে তাত। নৰখে। বালিয়ে খাই দিয়ে। মানে পানী থাকিলে ভাল হয় নে পানী নাথাকিলে ভাল হয়? পানী নাথাকিলে ভাল। পানী নাথাকিলে ভাল। এনে শুকান বতৰত মানে পানী দিব লাগিব অলপ। হয়। যেতিয়া নেকি খৰাং মাৰি দিয়ে, হয়, তেতিয়া পানী দিব লাগিব। তো গাইজ মই দাদা এজনৰ পৰা মানে আপোনালোক দেখুৱালোঁ, যিজন দাদা মানে তামোল গছত চাফা কৰি আছিল পুলিকেইটা, সেইকেইটাৰ কাৰণে মই তাক পৰামৰ্শ লৈ মানে আপোনালোক দেখুৱালোঁ যে তামোল গছ মানে সোনকালে ফল পাবলৈ আৰু ফুল পাবলৈ। আৰু এয়া গৰিটো চাইছে, এয়া মানে মোটা কৰিবলৈ হ'লে কি কৰিব লাগে ভিডিঅ'টোত গম পালে। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।